নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ৰয়েল নিউজ আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ এটা ৰাজনৈতিক খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এইবাৰ পদত্যাগ কৰিলে তৃণমূল কংগ্ৰেছৰ পৰা শিখা শৰ্মাই। বিতৰ্কিত লেখিকা শিখা শৰ্মাই কিহৰ বাবে তৃণমূল কংগ্ৰেছ পদত্যাগ কৰিলে জানিব পৰা হোৱা নাই এতিয়ালৈকে। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে শিখা শৰ্মাই। কিহৰ বাবে কৰিলে শিখা শৰ্মাই পদত্যাগ এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিছু সময় আগতে শিখা শৰ্মাই তেখেতৰ ফেচবুক একাউণ্টৰ জৰিয়তে এই কথা ঘোষণা কৰিলে যে তেখেতে অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। তেখেতে লগতে জনালে যে কিয় কৰিলে তাৰ কাৰণ আজিৰ পৰা 15 দিন পিছত সবিস্তাৰে বৰ্ণনা কৰিব। আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল শিখা শৰ্মাই। কিন্তু হঠাৎ এনেকুৱা সিদ্ধান্ত কিয় ল'লে তৃণমূল কংগ্ৰেছৰ এগৰাকী শিখা শৰ্মাই? দেখিবলৈ পাইছিলোঁ বিভিন্ন সময়ত শিখা শৰ্মাই বিষয়বস্তুক লৈ বিতৰ্ক কৰি আহিছিল। কিন্তু আজি হঠাৎ সিদ্ধান্ত ল'লে কিয় তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰা? আৰু তেখেতে তেখেতৰ ফেচবুক একাউণ্টৰ জৰিয়তে উল্লেখ কৰিলে যে তেখেতে অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। কিয় কৰিলে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। পুনৰবাৰ কৈছোঁ যে কিছুমাহ আগতে এইগৰাকী শিখা শৰ্মাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। কিন্তু আজি হঠাৎ কিয় সিদ্ধান্ত ল'লে যে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ? কিয় কৰিলে তাৰ কাৰণ আজিৰ পৰা 15 দিন পিছত সবিস্তাৰেৰে বৰ্ণনা কৰিব বুলি তেখেতে উল্লেখ কৰিছে। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ দ্য ৰয়েল নিউজৰ দৰ্শকসকলৰ বাবে যে অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে শিখা শৰ্মাই। বিতৰ্কিত লেখিকা শিখা